আজিৰ এইটো ভিডিঅ'ত লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট। অৱশেষত ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এডমিশ্যনৰ ন'টিচ আহি গৈছে। অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে 25 জুলাইৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মিনিমাম কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কৈছে যিকোনো এজন কেণ্ডিডেটে HS পাছ কৰাৰ লগতে ন্যূনতম 50% মাৰ্কছ থাকিব লাগিব। যিসকল কেণ্ডিডেটে SC, ST, PSTHৰ পৰা বিলং কৰিব বা সেইসকলক 5% ৰেহাই দিয়া হ'ব। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে এজ লিমিটটো দিয়া হৈছে 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সলৈকে। ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথাও উল্লেখ আছে। ইয়াতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব ৱেবছাইট সহ ইয়াতে দিয়া আছে। তাৰপিছত এপ্লিকেশ্যন ফিজটোৰ 600ৰ কথা উল্লেখ কৰা হৈছে। অৱশ্যে ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে, আপোনালোকে এবাৰ সম্পূৰ্ণভাৱে পঢ়ি ল'ব।